So hey guys, welcome back once again to my YouTube channel. So guys, আজি আমালোকে আকৌ adre 2.0 প্ৰিপাৰেশ্যন কৰিম। এইটো আজিৰ টপিক হ'ব আমাৰ ইকনমিক্স অফ আসাম, ঠিক আছে। সো আহক ষ্টাৰ্ট কৰোঁ। তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন হ'ব, তো কি কৈছে আপোনাক, which of the following goods has Assam exported in the largest amount? Option A tea, option B coal, option C ginger আৰু option D boulder stone. তো এইটোৰ আপোনাৰ কাৰেক্ট আনসাৰ হৈ যাব অপশন নাম্বার টি, ঠিক আছে। আহক নেক্সট কুৱেশ্যন হ'ল আমাৰ আসাম ইজ নোন ফৰ দ্য প্ৰডাকশ্যন অফ অপশ্যন এ ৰেড টি, অপশ্যন বি গ্ৰীণ টি, অপশ্যন চি য়েলো টি আৰু অপশ্যন ডি ব্লেক টি। তো এইটোৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনাৰ অপশ্যন নাম্বাৰ ডি, ব্লেক টি, ঠিক আছে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ আসাম টি? আমাৰ অসম টিৰ চাইণ্টিফিক নেমটো কি? সেইটো হ'ল আপোনাৰ কেমেলিয়া চিনেচিছ এছামিকা ভেৰাইটেল, ঠিক আছে। নামখিনি মনত ৰাখিব, ভালেই ডাঙৰ নাম। ঠিক আছে, আহক নেক্সট কুৱেশ্যন নম্বৰ 4 কি কৈছে আপোনাৰ, হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ কমাৰ্চিয়েল টি প্ৰডিউচাৰ? অপশ্যন এ মণিৰাম দেৱান, অপশ্যন বি গোপীনাথ বৰদলৈ, অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা আৰু অপশ্যন ডি সোমেশ্বৰ শৰ্মা। তো এইটোৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনাৰ অপশ্যন নাম্বাৰ এ মণিৰাম দেৱান, ঠিক আছে। আৰু তেওঁৰ দুটা টি গাৰ্ডেন আছিল, এটা আছিল আপোনাৰ যোৰহাটত, সেইটো মনত ৰাখিব হে, ভালে ইম্পৰ্টেণ্ট হয়। আৰু এটা হ'ল আপোনাৰ সোণাৰী, ক'ত আছিল যোৰহাট আৰু সোণাৰী। এইটো কুৱেশ্যন আপোনাৰ এইবাৰ এডিআৰিত আহিব পাৰে, চ' বি কেয়াৰফুল। আহক নেক্সট কুৱেশ্যন কি হ'ল আমাৰ, দ্য আসাম কোম্পানী লিমিটেড হেজ ইটছ হেডকোৱাৰ্টাৰ? অপশ্যন এ নাজিৰা, অপশ্যন বি গুৱাহাটী, অপশ্যন চি ডিফু আৰু অপশ্যন ডি কোকৰাঝাৰ। তো এইটোৰ কাৰেক্ট আনসাৰ হ'ব আপোনাৰ অপশ্যন নাম্বাৰ এ নাজিৰা। আহক নেক্সট কুৱেশ্যন নাম্বাৰ কি হৈছে এইটো, কুৱেশ্যন নাম্বাৰ 6। তো কুৱেশ্যন নাম্বাৰ 6 হ'ল আপোনাৰ, ইন হুইচ ইয়াৰ ক্ৰুড অইল ডিস্কভাৰ্ড ইন আসাম? অপশ্যন এ 1876 AD, অপশ্যন বি 1882, অপশ্যন চি 1890 আৰু অপশ্যন ডি 1895। তো এইটোৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনাৰ অপশ্যন নাম্বাৰ বি 1889। আৰু কোনে আৱিষ্কাৰ কৰিছিল? এইটো কৰিছিল আপোনাৰ ৰবাৰ্ট ব্ৰুছে, BRUCE, ৰবাৰ্ট ব্ৰুচ। আৰু ক'ত কৰিছিল? ডিগবয়, ঠিক আছে। এইটো অলপ পি টাইপ হৈ গৈছে, ৰ'ব। ডিগবয়, ঠিক আছে। আহক নেক্সট কুৱেশ্যন, হাউ মেনি অইল ৰিফাইনাৰিজ আৰ দেয়াৰ ইন আসাম? অপশ্যন এ 4, অপশ্যন বি 5, অপশ্যন চি 7 আৰু অপশ্যন ডি 3। তো এইটোৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনাৰ অপশ্যন নাম্বাৰ 4। কি আপোনাৰ গুৱাহাটী ৰিফাইনাৰী, আপোনাৰ বঙাইগাঁও ৰিফাইনাৰী, BNGN আপোনাৰ শ্বৰ্ট নেম বঙাইগাঁৱৰ, ঠিক আছে। নেক্সট হ'ল আপোনাৰ নুমালিগড় ৰিফাইনাৰী, আৰু হ'ল আপোনাৰ ডিগবয় ৰিফাইনাৰী, ডিগবয়, ঠিক আছে। এই চাইড আপোনাৰ ভালকৈ মনত ৰাখিব। very important. Next question, the Digboy refinery is run by option A ONGC, option B BPCL, option C to অলপ ভুল হৈছে, এইটো আপোনাৰ HPCL হ'ব। HPCL আৰু অপশ্যন ডি IOCL। তো এইটোৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনাৰ অপশ্যন ডি IOCL, ঠিক আছে। আৰু IOCLৰ ফুল ফৰ্ম কি আপোনালোকে হয়তো গম পায়, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড। এইটো এটা আপোনাৰ পঞ্চৰত্ন কোম্পানী হয়,
So next question, the Guwahati refinery was built with the help of option A, federal government of USA, option B, government of Romania, option C, government of USSR, और option D, government of UK. तो it would correct answer is option number B, government of Romania. Next question, in which year the Numaligarh refinery has started its commercial production? Option A 2000, option B 1994, option B 2004 और option D 2005. तो it would correct answer হৈ যাব আপোনাৰ option number A 2000. আৰু আপোনালোকে মোক এইটো কমেণ্টত জনাব এই নুমলীগড় ৰিফাইনাৰীটো আপোনাৰ কোন ডিষ্ট্ৰিক্টত আছে, ঠিক আছে। Now next question, who discovered tea in Assam? Option A Campbell, এইটো তো মই কৈছোঁ আপোনাক আগত, এইটো আপোনাৰ আনসাৰ হৈ যাব ৰবাৰ্ট ব্ৰুচ, অপশ্যন নম্বৰ বি। Next question, the State Cancer Institute of Assam is established in option A Tinsukia, option B Guwahati, option C Silchar और option D डिब्रूगढ़। तो এইটো কারেক্ট आंसर হ'ব আপনার অপশন নাম্বার বি গুৱাহাটী। Next question, which state of India is the leading producer of natural gas? Natural gas producing होत আপনার ফার্স্ট স্টেট কোনটো হয়? তো এইটো হয় আপনার অপশন নাম্বার সি আমার অসম। বহুত ইম্পর্টেন্ট হয়, এইটো মনত ৰাখিব দে। Next question, which state enjoys monopoly in the production of muga silk? এইটো আর কোনে হয়? এইটো অপশন হৈ যাব আপনার অপশন নাম্বার এ, ঠিক আছে। ওকে, নেক্সট কোয়েশ্চন, how many climatic zones are there in Assam? তো এইটোর কারেক্ট আনসার হৈ যাব আপনার অপশন নাম্বার এ 6। কি কি? এটা হলো আপনার আপার ব্রহ্মপুত্র, নেক্সট হলো আপনার সেন্ট্রাল ব্রহ্মপুত্র, থার্ড হলো আপনার লোয়ার ব্রহ্মপুত্র, ঠিক আছে। আর 4 নম্বর হলো আপনার বারাক ভ্যালি। এটাও আপনার ব্রহ্মপুত্র আপার ব্রহ্মপুত্র ভ্যালিই হয়, ভ্যালি, ঠিক আছে। আর এটাও ভ্যালি। নেক্সট হলো আপনার হিল, আপনার হিল জোনস। আর 6 নম্বর হলো আপনার নর্থ ব্যাংক জোন, ঠিক আছে। এটাও আপনাদেরকে মনে রাখিব দে, এটাও বহুত ইম্পর্টেন্ট হয়। Next question number 16, sorry. What is the rank of Assam in production of jute in India? Option A first, option B third, option B C 7th, option D 5th. তো এটার কারেক্ট आंसर হয়ে যাবে আপনার অপশন নাম্বার বি থার্ড। very important. Okay, next question, the total cropped area of Assam, এটা হয়ে যাবে আপনার অপশন নাম্বার এ 40,87,499 hectare. Okay, next question, what is the rank of Assam in the production of crude oil? তো ক্রুড অয়েল প্রোডাকশনত আপনার অপশনবিলাক চাই লওক আগতে। ফার্স্ট অপশন এ ফার্স্ট, অপশন বি থার্ড, অপশন সি 5th আর অপশন ডি 10th। তো এটার কারেক্ট আনসার হয়ে যাব আপনার অপশন নাম্বার বি থার্ড। আপনার ফার্স্ট হল রাজস্থান, ঠিক আছে, অলমোস্ট 23% প্লাস। আর সেকেন্ড হল আপনার গুজরাট, কিমান পার্সেন্ট? আপনার টোটাল 12.5%, ঠিক আছে। ওকে, সো নেক্সট কোয়েশ্চেন,
আৰু গাইজ ভিডিঅ'খিনি ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যে মই এনেকৈ আপোনালোকৰ বাৰু টপিকবিলাক লৈ আহিম আৰু এইটো মই PDF-টো মই মোৰ টেলিগ্ৰাম চেনেলতো দি দিম আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব চ' আহক নেক্সট কুৱেশ্যন নম্বৰ 19 in terms of the rank of Assam is in terms of GDP the rank of Assam is মানে অসমৰ rank কিমান in terms of GDP option A 10th option B 14th option C 17th আৰু option D 20 তো এইটোৰ কাৰেক্ট আনসাৰ হ'ব আপোনাৰ অপশ্যন নম্বৰ C 17 okay so next question the College of Fisheries Science is located in which place of Assam তো এইটোৰ কাৰেক্ট আনসাৰ হ'ব অপশ্যন এইটো ৰাহা RAHA ঠিক আছে এইটো আছে আপোনাৰ ফিচাৰী সায়েন্স অফ কলেজ অফ ফিচাৰিজ সায়েন্স sorry so next question number 21 option number A raha okay so question number 22 sorry 21 which district of Assam is declared as the first carbon free district option bilak salok option A Karbi Anglong option B Dima Haso option C Bongaigaon or option D Morigaon তো এটো মই নকো এটো আপোনালোকে কমেন্টত জানাব এটো আপোনালোকৰ হোমৱৰ্ক থাকিল দে কমেন্টত জানাব ঠিক আছে আৰু যিবিলাকৰ ৰাইট হ'ব মই তাত হাৰ্ড ৰিয়েক্ট দি দিম so our next question which was the first state in India to represent an e-budget and was also live streamed on social media তো option bilak salok option A Tripura option A Assam option B Tripura option C Maharashtra আৰু option D Kerala তো এইটো হ'ব আপোনাৰ option number A option A Assam ঠিক আছে as per UNDP HDI ranking মানে Human Development Index ranking which northeast state of India is a topper among all the 8 states option A Assam option B Sikkim option C Nagaland or option D Meghalaya তো এইটোৰ কারেক্ট আনসার হ'ব আপনার অপশন নাম্বার বি সিকিম ভেরি ভেরি ইম্পর্টেন্ট এই ইন্ডেক্সবিলাক মনত ৰাখিব দে এইবিলাক বহুত আহে এক্সামত আপনার স্টেট গভর্নমেন্ট নহলে আপনার সেন্ট্রাল গভর্নমেন্টের এক্সামবিলাকত আহিবই আহিব সো নেক্সট কোয়েশ্চন দ্য ওল্ডেস্ট সুগার মিল অফ Assam is located at option A Goalpara option B Golaghat option C Dhubri और option D Tinijhokia তো এইটোৰ কারেক্ট আনসার হ'ব আপনার অপশন নাম্বার A sorry option number B Golaghat মোক এট প্রেজেন্ট জায়গাখিনি মনত নাই এইটো আপনার গোলাঘাট ডিস্ট্রিক্টত আছে ঠিক আছে বহুত ইম্পর্টেন্ট হয় একটু মনত রাখিব ঠিক আছে নেক্সট কোয়েশ্চন তো আমার আজি লাস্ট কোয়েশ্চন হল which refinery of Assam is known as Assam Accord Refinery option A Bongaigaon Refinery option B Numaligarh Refinery option C Digboy Refinery আৰু option D Guwahati Refinery তো এটোৰ आंसर হৈ যাব আমাৰ অপশন নাম্বার বি Numaligarh Refinery ঠিক আছে এটো মনত ৰাখিব বহুত ইম্পর্টেন্ট হয় সো গাইস আজিৰ বাবে ইমানখিনি ভিডিওখিনি ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব আৰু সো বাই বাই জয় হিন্দ জয় ভাৰত দিস ইজ জব পাথ একাডেমি সাইনিং অফ